হেল্ল' হাই নমস্কাৰ জ্ঞান বিকাশ চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কিছুমান ফুলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে জানো আহক কিছুমান ফুলৰ নাম। গোলাপ, জবা, নাৰ্জী, অপৰাজিতা, শেৱালি, বকুল, অশোক, কৰবী, কপৌ, চম্পা, তগৰ, কেতেকী, নাহৰ, সূৰ্যমুখী, হাচনাহানা, পদুম, কামিনী কাঞ্চন, ভেটফুল, পলাশ ফুল, পাৰিজাত, সোণাৰু, গুটিমালতী, শিমলু, নীলকণ্ঠা, গধূলি কপাল, মাধৱীলতা, ৰজনীগন্ধা, কুঞ্জলতা ইত্যাদি। এই ফুলসমূহৰ ভিতৰত কিছুমান গোন্ধ থকা ফুল আৰু কিছুমান গোন্ধ নথকা ফুল আছে। গোন্ধ থকা ফুলৰ ভিতৰত যেনে গোলাপ, তগৰ, কেতেকী, বকুল, চম্পা, ৰজনীগন্ধা, মালতী, শেৱালি, গুটিমালি, নাৰ্জী ইত্যাদি। আৰু গোন্ধ নথকা ফুলসমূহৰ ভিতৰত যেনে মদাৰ, কুঞ্জলতা, পলাশ, বেলি ফুল, ধতুৰা, কৰবী, নয়নতৰা, জবা, কপৌ ফুল, ভেটফুল আদিবোৰ। ৰঙা, নীলা, হালধীয়া, বগা আদি বিভিন্ন ৰঙৰ ফুল আমি দেখিবলৈ পাওঁ। ৰঙা ৰঙৰ ফুল যেনে অশোক, পলাশ, শিমলু, জবা, মদাৰ আদি। নীলা ৰঙৰ ভিতৰত অপৰাজিতা, নীলকণ্ঠা আদি। হালধীয়া ৰঙৰ ফুলসমূহৰ ভিতৰত কৰবী, নাৰ্জী, চম্পা আদিবোৰ আমি দেখিবলৈ পাওঁ। বগা ৰঙৰ ভিতৰত বকুল, তগৰ, শেৱালি, গুটিমালতী, হাচনাহানা ইত্যাদি। ফুলৰ বিষয়ে তথ্যখিনি জানি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।